মাৰ্কৰ শুভবাৰ্তাৰ সাৰাংশ। Summary of the Gospel of Mark. লেখক। যদিও মাৰ্কৰ শুভবাৰ্তাই ইয়াৰ লেখকৰ নাম উল্লেখ কৰা নাই, ই হৈছে আদিম গীৰ্জাৰ পিতৃসকলৰ সৰ্বসন্মতিক্ৰমে দিয়া সাক্ষ্য যে মাৰ্ক লেখক আছিল। তেওঁ পাচনি পিতৰৰ এজন সহযোগী আছিল আৰু স্পষ্টভাৱে তেওঁৰ সাদ্দামিক পুত্ৰ আছিল। পিতৰ 5:13 পিতৰৰ পৰা তেওঁ প্ৰভুৰ পৰিঘটনা আৰু ইচ্ছাৰ প্ৰত্যক্ষ তথ্য লাভ কৰিছিল আৰু তথ্যসমূহ লিখিত ৰূপত সংৰক্ষণ কৰিছিল। সাধাৰণতে এইটো একমত যে মাৰ্ক হৈছে নতুন নিয়মৰ যোখন মাৰ্ক। পাচনি কৰ্ম 12:12 তেওঁ মাৰ্ক জেৰুচালেম মণ্ডলীৰ এগৰাকী ধনী আৰু বিশিষ্ট খ্ৰীষ্টিয়ান আছিল আৰু সম্ভৱ মণ্ডলীয়ে তেওঁৰ ঘৰত সভা পাতিছিল। মাৰ্কে পল আৰু বাৰ্নাবাক তেওঁলোকৰ প্ৰথম মিছনেৰী যাত্ৰাত যোগ দিছিল, কিন্তু দ্বিতীয়টোত নহয়, কাৰণ দুয়োজনৰ মাজত প্ৰবল মতানৈক্য আছিল। পাচনি কৰ্ম 15:37-38 কিন্তু পৌলৰ জীৱনৰ এশৰ ফালে তেওঁ মাৰ্কক তেওঁৰ লগত থাকিবলৈ আহ্বান জনায়। 2 তিমথিয় 4:11 লিখাৰ তাৰিখ। মাৰ্কৰ শুভবাৰ্তাৰ সম্ভৱ নতুন নিয়মত লিখা প্ৰথম কিতাপসমূহৰ ভিতৰত অন্যতম আছিল। সম্ভৱ 55 পৰা 59 খ্ৰীষ্টাব্দত এই মাৰ্ক শুভবাৰ্তাখন লিখা হৈছিল। লিখাৰ উদ্দেশ্য। মতি মূলত তেওঁৰ সতীৰ্থ ইহুদীসকলৰ বাবে লিখা হৈছে, যদিও মাৰ্কৰ শুভবাৰ্তা ৰোমান বিশ্বাসীসকলক, বিশেষকৈ অনা ইহুদীসকলক লক্ষ্য কৰি লোৱা যেন লাগে। মাৰ্কে আগতে শুভবাৰ্তা শুনিছিল আৰু বিশ্বাস কৰা খ্ৰীষ্টিয়ানসকলক এজন পাষ্টৰ হিচাপে লিখিছিল। ৰোমিয়া 1:8 তেওঁ কামনা কৰিছিল যে তেওঁলোকৰ ওচৰত যীশুখ্ৰীষ্টক প্ৰভুৰ ডাক আৰু জগতৰ ত্ৰাণকৰ্তা হিচাপে জীৱনমূলক কাহিনী থাকিব লাগে, যাতে তেওঁলোকে তীব্ৰ অত্যাচাৰৰ সন্মুখীন হৈ তেওঁলোকৰ বিশ্বাস শক্তিশালী কৰিব পাৰে আৰু তেওঁৰ ঈশ্বৰ হোৱাৰ অৰ্থ কি এই বিষয়ে তেওঁলোকক শিকাব পাৰে। এই বিষয়লৈ লিখিছিল। মূল পথসমূহ। মাৰ্ক 1:11 আৰু স্বৰ্গৰ পৰা এটা মাত আহিল, তুমি মোৰ পুত্ৰ, যাক মই ভাল পাওঁ, তোমাৰ লগত মই ভালকৈ সন্তুষ্ট হৈছোঁ। মাৰ্ক 1:17 আহা মোৰ পিছে পিছে আহা, যীশুৱে কৈছিল, আৰু মই তোমালোকৰ মানুহৰ মাছমৰীয়া কৰিম। মাৰ্ক 10:14-15 তেওঁ তেওঁলোকক ক'লে, সৰু ল'ৰা ছোৱালীবোৰক মোৰ ওচৰলৈ আহিবলৈ দিয়া আৰু তেওঁলোকক বাধা নিদিব, কিয়নো ঈশ্বৰৰ ৰাজ্য এইবোৰৰ দৰে। মই তোমালোকক সঁচা কথা কওঁ যে কোনোৱে সৰু শিশুৰ দৰে ঈশ্বৰৰ ৰাজ্য গ্ৰহণ নকৰে, তেওঁ কেতিয়াও তাত প্ৰৱেশ নকৰে। মাৰ্ক 10:45 কিয়নো মানুহৰ পুত্ৰও এৱা কৰিবলৈ অহা নাই, কিন্তু এৱা কৰিবলৈ আৰু বহুতৰ বাবে মুক্তিপণ হিচাপে নিজৰ জীৱন দিবলৈ আহিছে। মাৰ্ক 12:33 উল্লেখ কৰা হৈছে, তেওঁক নিজৰ সমস্ত হৃদয়েৰে সকলো বৃদ্ধি আৰু সমস্ত শক্তিৰে প্ৰেম কৰা আৰু সকলো হোম-বলি আৰু বলিদানতকৈও নিজৰ ওচৰ চুবুৰীয়াক নিজৰ দৰে প্ৰেম কৰাটো অধিক গুৰুত্বপূৰ্ণ। মাৰ্ক 16:6 আতংকিত নহবা, তেওঁ কৈছিল, তুমি ক্ৰুচত দিয়া নাছৰতীয়া যীচুক বিচাৰিছা, তেওঁ পুনৰুত্থিত হৈছে, তেওঁ ইয়াত নাই।
তেওঁলোকে তেওঁক য'ত ওৱাইছিল এইটাই চাওক। মাৰ্ক 16:15 তেওঁলোকক ক'লে, গোটেই জগতখনলৈ গৈ অকলো সৃষ্টিৰ আগত শুভবাৰ্তা প্ৰচাৰ কৰা। চমু আৰাংক। এই শুভবাৰ্তা অন্যান্য কাৰণ ইয়াত যীশুৰ ইচ্ছাতকৈ তেওঁৰ কাৰ্যৰ ওপৰত অধিক গুৰুত্ব দিয়া হৈছে। ই সৰলভাৱে লিখা হৈছে খ্ৰীষ্টৰ জীৱনৰ এটা খণ্ডৰ পৰা আন এটা খণ্ডলৈ দ্ৰুত গতিত আগবাঢ়িছে। ইয়াৰ আৰম্ভণি মথিৰ দৰে বংশাৱলীৰ কৰা হোৱা নাই, কাৰণ অনা ইহুদীসকলে তেওঁৰ বংশৰ প্ৰতি আগ্ৰহী নহ'ব। বাপ্তিস্মাৰ সময়ত যীশুৰ পৰিচয় দিয়াৰ পিছত যীশুৱে গালিলত তেওঁৰ ৰাজহুৱা পৰিচৰ্যা আৰম্ভ কৰিছিল আৰু তেওঁৰ 12জন ঈশ্বৰৰ ভিতৰত প্ৰথম 4জনক মাতিছিল। ইয়াৰ পিছত যি আছে এয়া হৈছে যীশুৰ জীৱন, মৃত্যু আৰু পুনৰুত্থানৰ লিপিবদ্ধ। মাৰ্কৰ বিৱৰণী কেৱল কাহিনীৰ সংকলন নহয়, বৰঞ্চ যীশু যে মচি বুলি প্ৰকাশ কৰিবলৈ লিখা এটা আখ্যান। কেৱল ইহুদীসকলৰ বাবেই নহয়, অনা ইহুদীসকলৰ বাবেও এটা গতিশীল বৃত্তিত ভিতৰৰ নেতৃত্ব শিষ্যসকলে তেওঁৰ ওপৰত তেওঁলোকৰ বিশ্বাস স্বীকাৰ কৰিছিল, যদিও তেওঁলোকে তেওঁৰ পুনৰুত্থানৰ পিছলৈ তেওঁৰ মচিতত্ব সম্পূৰ্ণৰূপে বুজিব পৰা নাছিল। আমি যেতিয়া গালিল আশে পাশে থকা অঞ্চলসমূহৰ মাজেৰে আৰু তাৰ পিছত যিহুদিয়ালৈ তেওঁৰ যাত্ৰাসমূহ অনুসৰণ কৰোঁ, তেতিয়া আমি উপলব্ধ কৰোঁ যে তেওঁ কিমান দ্ৰুতগতিত নিৰ্ধাৰণ কৰিছিল। তেওঁ বহু লোকৰ জীৱনক স্পৰ্শ কৰিছিল, কিন্তু তেওঁ শিষ্যসকলৰ ওপৰত এক অমলিন চিন এৰি থৈ গৈছিল। ৰূপান্তৰৰ সময়ত তেওঁ তেওঁলোকৰ 3জন তেওঁৰ ভৱিষ্যতে শক্তি আৰু মহিমা ঘূৰি অহাৰ পূৰ্বদৰ্শন দিছিল আৰু পুনৰ তেওঁলোকক প্ৰকাশ কৰা হৈছিল যে তেওঁ কোন। কিন্তু তেওঁৰ জেৰুচালেমলৈ এক ভ্ৰমণৰ আগৰ দিনবোৰ আমি তেওঁলোকক বিমূৰত ভয় আৰু সন্দেহ কৰা দেখিবলৈ পাওঁ। যীশুক গ্ৰেপ্তাৰ কৰাৰ সময়ত তেওঁলোক পলাই যোৱাৰ পিছত তেওঁ অকলে থিয় হৈ আছিল। ঠাট্টা মস্কাৰ পৰীক্ষাৰ পিছৰ ঘটনাবোৰত যীশুৱে সাহসেৰে ঘোষণা কৰিছিল যে তেওঁ খ্ৰীষ্ট, ধন্যজনৰ পুত্ৰ, আৰু তেওঁ ঘূৰি অহাৰ সময়ত তেওঁৰ জয়ী হ'ব। ক্ৰুচবিদ্ধ মৃত্যু, সমাধি আৰু পুনৰুত্থানক কেন্দ্ৰ কৰি কোৱা ক্লাইমেটিক পৰিঘটনাবোৰ তেওঁৰ বেছিভাগ ঈশ্বৰে প্ৰত্যক্ষ কৰা নাছিল, কিন্তু কেইবাগৰাকী বিশ্বাসী মহিলাই তেওঁৰ আৱেগৰ আঁকি হৈছিল। বিশ্ৰামবাৰৰ পাছত সপ্তাহৰ প্ৰথম দিনৰ ৰাতিপুৱাই তেওঁলোকৰ মৈদামলৈ গ'ল। ইলটো গুটিয়াই পেলোৱা দেখি তেওঁলোকে মৈদামত প্ৰৱেশ কৰিলে। তেওঁলোকে দেখা যীশুৰ মৃতদেহ নহয়, বৰং বগা কাপোৰ পিন্ধা এজন স্বৰ্গদূতহে দেখিছিল। তেওঁলোক লাভ কৰা আনন্দৰ বাৰ্তাটো আছিল, তেওঁ পুনৰুত্থিত হৈছে। মহিলাসকলে প্ৰথম সুসমাচাৰক আছিল, কিয়নো তেওঁলোকে তেওঁৰ পুনৰুত্থানৰ শুভবাৰ্তা প্ৰচাৰ কৰিছিল। এইকেইটা বাৰ্তা সমগ্ৰ বিশ্বতে পৰৱৰ্তী শতিকাবোৰত আজিৰ তাৰিখত আমাৰ মাজত প্ৰচাৰিত হৈছে। সংযোগসমূহ। যিহেতু মাৰ্কৰ উদ্দেশ্য প্ৰাণোদিত দৰ্শক আছিল, অনা ইহুদীসকল, এয়েহে তেওঁৰ পুৰণি নিয়মৰ পৰা মথিৰ দৰে অগণাই উদ্ধৃত নিদিয়ে, যিজনে মূলত ইহুদীসকললৈ লিখিছিল। তেওঁ যীশুক ইহুদী পিতৃপুৰুষসকলৰ সৈতে সংযোগ কৰিবলৈ বংশাৱলীৰ আৰম্ভ নকৰে, বৰঞ্চ তেওঁ বাপ্তিস্মাৰ পৰা আৰম্ভ কৰে, যিটো তেওঁৰ পাৰ্থিৱ পৰিচৰ্যাৰ আৰম্ভণি। কিন্তু তাতো মাৰ্কে পুৰণি নিয়মৰ এটা ভৱিষ্যবাণীৰ পৰা উদ্ধৃত দিছে। যোহন বাপ্তিস্মাদাতাৰ বিষয়, যিয়ে লোকসকলক প্ৰভুৰ বাবে পথ প্ৰস্তুত কৰক। মাৰ্কে লিখা শুভবাৰ্তা 1:3, যিচয়া 40:3। উপদেশ দিব যেতিয়া তেওঁলোকে আগমনৰ বাবে অপেক্ষা কৰি আহিছিল। তেওঁলোকৰ মচি যীশুৱে মাৰ্কৰ কেইবাটাও সংকট পুৰণি নিয়মৰ কথা উল্লেখ কৰিছে। মাৰ্ক 7:6 যীশুৱে পৰিচিসকলক তেওঁলোকৰ হৃদয়ৰ তেওঁৰ পৰা দূৰত থকা সময়ত তেওঁলোকৰ ওতেৰে ঈশ্বৰক তলৰ পৰা পূজা কৰাৰ বাবে তিৰস্কাৰ কৰিছে আৰু তেওঁলোকৰ কঠিন হৃদয়ৰ বিষয়ে দুখী সাব্যস্ত কৰিবলৈ তেওঁলোকৰ নিজৰ বাওবাণী যীশুৱে উল্লেখ কৰিছে। যীশুৱে 29:13। যীশুৱে পুৰণি নিয়মৰ আন এটা ভৱিষ্যবাণীৰ কথা উল্লেখ কৰিছে, যিটো এই নিশাই পূৰ্ণ হ'ব লাগিছিল। কাৰণ যীশুক গ্ৰেপ্তাৰ কৰি হত্যা কৰা হ'লে শিষ্যসকলক ৰক্ষাবিহীন বেৰাৰ দৰে ঈশ্বৰিত হৈ পৰিব। মাৰ্ক 14:27, জকৰিয়া 13:7।
তেওঁ পুনৰ যীশুৰ কথা কৈছিল যেতিয়া তেওঁ মন্দিৰৰ ধন সলনি কৰা লোকসকলৰ পৰা পৰিষ্কাৰ কৰিছিল। মাৰ্ক 11:15-17 যিচয়া 56:7 জিৰিমিয়া 7:11 আৰু গীতমালাৰ সমূহৰ কথা কৈছিল যেতিয়া তেওঁ বুজাইছিল যে তেওঁ আমাৰ বিশ্বাসৰ প্ৰধান মূল শিক্ষা আৰু গীৰ্জাৰ। মাৰ্ক 12:10-11 গীতমালা। ব্যৱহাৰিক প্ৰয়োগ। মাৰ্কে যীশু ঈশ্বৰৰ দুখভোগী দাগ হিচাপে উপস্থাপন কৰিছে। মাৰ্ক 10:45 আৰু যিজন আমাৰ বাবে সেৱা কৰিবলৈ আৰু বলিদান দিবলৈ আহিছিল, আংশিকভাৱে আমাক একে কাম কৰিবলৈ অনুপ্ৰাণিত কৰিবলৈ। আমিও তেওঁ কৰাৰ দৰে সেৱা কৰিব লাগিব, আনৰ সেৱাৰ প্ৰতি একে নম্ৰতা আৰু ভক্তিৰ সৈতে। যীশুৱে আমাক মনত ৰাখিবলৈ উপদেশ দিছিল যে ঈশ্বৰৰ ৰাজ্য মহান হ'বলৈ হ'লে আমি সকলোৰে দাস হ'ব লাগিব। মাৰ্ক 10:44 আত্মত্যাগ আমাৰ স্বীকৃতি বা পুৰস্কাৰৰ প্ৰয়োজনীয়তাক অতিক্ৰম কৰা উচিত, ঠিক যেনেকৈ যীশুৱে বেৰাৰ বাবে নিজৰ জীৱন সমৰ্পণ কৰাৰ সময় নিশ্চয়বলৈ ইচ্ছুক আছিল। আমেন।